নমস্কাৰ জনাই সকলোকে মোৰ ইউটিউব চেনেল জোনালী ভূঞান ব্লগলৈ আদৰণি জনাইছোঁ। আহকচোন আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া নিশ্চয় দেখি গমেই পাইছে কি হৈছে নহয় জানো, ক'ব দৰকাৰেই নাই। এয়া হৈছে মামাই দিয়া নিৰ্দেশ পালন কৰিছে অসমৰ গোটেই মহিলাসকলে। এয়া বৃক্ষৰোপণ কৰি আছে। পইচা 10,000 দিম বুলি কৈছিলে, সেইটো দিয়ক নিদিয়ক সেইটো পাছৰ কথা, কিন্তু গছপুলিৰ যে ৰুইছে সেয়া বহুত ভাল কথা হৈছে। যিহেতু আমাৰ অসমত বহুত বেছি গৰমৰ প্ৰভাৱ পৰিছে, গছ গছনি নাইকিয়া হৈ গৈছে, অক্সিজেনৰ অভাৱ হৈছে, সেইকাৰণে পদক্ষেপটো বেয়া হোৱা নাই। কিছুমানে ইগন'ৰ কৰে, কিন্তু ইগন'ৰ কৰিব নালাগে। সকলোৱে গছপুলি ৰুৱক, অসমখন সেউজীয়া কৰক। 10,000টো ডাঙৰ কথা নহয়, কিন্তু যে অসমখন যে সেউজীয়া হ'ব সেইটোহে ডাঙৰ কথা নহয় জানো। এয়া তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ ভিডিঅ'টো। চাওকচোন, সকলোৱে ৰোৱাত ব্যস্ত। সকলোৱে এনেকৈ কোন কোন জেগাত গছপুলি ৰুই আছে কমেণ্ট কৰি জনাব। আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানেই আছিলে। সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নিউসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।